অসম কাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু দিব বিচাৰিছোঁ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ দিনটোত অৰুণোদয় আঁচনি, আধাৰ কাৰ্ড আৰু PM কিষাণক লগতে জুবিন গাৰ্গক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। প্ৰথমটো খবৰ আহিল জুবিন গাৰ্গৰ সৈতে ঘটা নাছিল কোনো দুৰ্ঘটনা। মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে জুবিন গাৰ্গৰ লগত কোনো ধৰণৰ দুৰ্ঘটনা হোৱা নাছিল। 8 ডিচেম্বৰত চাৰ্জশ্বীট দিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। দুৰ্ঘটনাত নহয়, জুবিন গাৰ্গক হত্যা কৰা হৈছিল বুলি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। দুৰ্ঘটনা নহয়, জুবিন গাৰ্গক হত্যা কৰা হৈছিল। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট 8 ডিচেম্বৰত দাখিল কৰাৰ নিৰ্দেশ দিছে। সকলো ফালৰ পৰা চৰকাৰ প্ৰস্তুত হৈ আছে। গৃহমন্ত্ৰীকো অনুমোদনৰ বাবে কৰা হৈছে সাক্ষাৎ। 3-4 দিনৰ ভিতৰত পোৱা যাব অনুমোদন। জুবিন গাৰ্গৰ সৈতে ঘটা নাছিল কোনো দুৰ্ঘটনা। জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। তেওঁ কয় যে জুবিন গাৰ্গৰ সৈতে ঘটা নাছিল কোনো ধৰণৰ দুৰ্ঘটনা। 3-4 দিনৰ ভিতৰত পোৱা যাব গৃহমন্ত্ৰীৰ পৰা অনুমোদন। গৃহমন্ত্ৰীকো অনুমোদনৰ বাবে কৰা হৈছে সাক্ষাৎ। সকলো ফালৰ পৰা চৰকাৰ প্ৰস্তুত হৈ আছে। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট 8 ডিচেম্বৰত দাখিল কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো নিযুত মইনা আঁচনিক লৈ আহিছে যে নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ পূৰণৰ ধনৰ লুণ্ঠন কৰা হৈছে। একশ্যন নগাঁৱৰ আয়ুক্ত এজনক নিলম্বন কৰা হৈছে। অধ্যক্ষ পৰিছে বিপদত। নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ পূৰণৰ নামত ধনৰ লুণ্ঠন হৈছে। নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ পূৰণৰ নামত ধনৰ লুণ্ঠন। একশ্যন মোডত নগাঁৱৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মা। ছাডেন ভিজিটত এজনক নিলম্বন। অধ্যক্ষ পৰিছে বিপদত। নগাঁও ডচন বহুমুখী বিদ্যালয়ত হঠাৎ ডিচিৰ ছাডেন ভিজিট। জিলা আয়ুক্তক সন্মুখত পাই ছাত্ৰ ছাত্ৰীয়ে দিলে অভিযোগ। জিলা আয়ুক্তই কঠোৰ ভাষাৰে অধ্যক্ষক কৰিলে জবাবদিহি। নিযুত মইনা আঁচনিৰ নামত হাজাৰ হাজাৰ টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে। নিলম্বন কৰা লোকজন তৃতীয় বৰ্গৰ সহায়ক পৱন বৰা। অধ্যক্ষ তপন বৈদ্যক দিয়া হৈছে কাৰণ দৰ্শোৱাৰ জাননী। নিযুত মইনা আঁচনিক লৈ ইতিমধ্যে ধন লুণ্ঠনৰ অভিযোগ উত্থাপন হৈছে। নিলম্বন কৰা হৈছে তৃতীয় বৰ্গৰ সহায়ক পৱন বৰাক আৰু নিযুত মইনা আঁচনিৰ নামত হাজাৰ হাজাৰ টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু লগে লগে নগৰ ডিচিয়ে এজনক নিলম্বন কৰিছে আৰু অধ্যক্ষক কাৰণ দৰ্শোৱাৰ জাননী প্ৰকাশ কৰা হৈছে। অধ্যক্ষ তপন বৈদ্যক দিয়া হৈছে কাৰণ দৰ্শোৱাৰ জাননী। নিযুত মইনা আঁচনিৰ নামত ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো মহিলা উদ্যমিতা আঁচনিক লৈ আহিছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি শোণিতপুৰত কি কৰিছে, 31,045 গৰাকী মহিলাক 10,000 টকাৰ চেক প্ৰদান কৰিছে। উদ্যমিতা আঁচনিৰ ধন আজি প্ৰদান কৰিছে 31,045 গৰাকী মহিলাক। শোণিতপুৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি তেওঁ ধনৰ যি টকা আছে টকাৰ চেক আজি বিতৰণ কৰিছে। মহিলাসকলক পুঁজিৰ সৎ ব্যৱহাৰ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে এগৰাকীয়ে আহ্বান কৰিছে যে মহিলাসকলক যাতে এই টকাৰ সৎ ব্যৱহাৰ কৰে। শোণিতপুৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি 31,045 গৰাকী মহিলাক মহিলা উদ্যমিতা আঁচনিৰ ধন প্ৰদান কৰে আৰু ধন প্ৰদান কৰি মহিলাসকলক পুঁজিৰ সৎ ব্যৱহাৰ কৰিবলৈ তেওঁ আহ্বান জনাইছে। আপোনাৰ জিলাত এই ধন কেতিয়া বিতৰণ কৰা হ'ব আপুনি কমেণ্টছ কৰি জনাবলৈ নাপাহৰিব। আপুনি এই ধন পাইছেনে নাই কমেণ্টছ কৰিবলৈ নাপাহৰিব। উল্লেখ্য যে আজি শোণিতপুৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 31,045 গৰাকী মহিলাক মহিলা উদ্যমিতা আঁচনিৰ ধন প্ৰদান কৰে। মহিলাসকলক এই পুঁজিৰ সৎ ব্যৱহাৰ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনায়। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো আধাৰ কাৰ্ডক লৈ আহিছে। আধাৰ কাৰ্ডৰ নতুন নিয়ম। এই 3টা কাম নকৰিলে নিষ্ক্ৰিয় হৈ পৰিব পাৰে আপোনাৰ আধাৰ কাৰ্ড। আপুনি এই 3টা কাম এতিয়া কৰিব লাগিব, নহ'লে আপোনাৰ আধাৰ কাৰ্ড নিষ্ক্ৰিয় অৰ্থাৎ ব্লক হৈ যাব পাৰে। কি কাম কৰিব লাগিব সবিশেষ আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। আধাৰ কাৰ্ডক লৈ আহিল কেইবাটাও নতুন নিয়ম। ইতিমধ্যে আধাৰ কাৰ্ডক লৈ কেইবাটাও নতুন নিয়ম আহি গৈছে। 3টা বিশেষ কাম কৰিলেহে সক্ৰিয় হৈ থাকিব আপোনাৰ আধাৰ কাৰ্ড। এই 3টা বিশেষ কাম আপোনাৰ এতিয়া কৰিব লাগিব, নহ'লে আপোনাৰ আধাৰ
কাৰ্ডটো সক্ৰিয় হৈ নাথাকে কেৱল অনলাইনৰ দ্বাৰাহে কৰিব পাৰিব এই তিনিটা কাম আপুনি অনলাইনৰ জৰিয়তে তিনিটা কাম কৰিব পাৰিব আধাৰ কাৰ্ডত নাম ঠিকনা মোবাইল নম্বৰ ভুল হৈ থকা সকলৰ বাবে এই খবৰ যাৰ আধাৰ কাৰ্ডত নাম ভুল হৈ আছে মোবাইল নম্বৰ ভুল হৈ আছে বা ঠিকনা ভুল হৈ আছে এড্ৰেছ ভুল হৈ আছে সেই সকলৰ বাবে ইতিমধ্যে আহি গৈছে এটা ডাঙৰ খবৰ নাম ঠিকনা মোবাইল নম্বৰ শুদ্ধ কৰিবলৈ আপুনি ভৰিব লাগিব ৭৫ টকা আপুনি কি কৰিব লাগিব ফটো লগতে আঙুলিৰ ছাপ বা ফিংগাৰপ্ৰিন্ট দিবলৈ ভৰিব লাগিব ১২৫ টকা আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক কৰাৰ বাবেও তাৰিখ নিৰ্ধাৰণ কৰা হৈছে আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ পান কাৰ্ডটো লিংক কৰিব লাগিব ইয়াৰ বাবে এটা নিৰ্দিষ্ট তাৰিখ দি দিয়া হৈছে সেই তাৰিখৰ ভিতৰত আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ পান কাৰ্ডটো লিংক কৰিব লাগিব নহলে পৰৱৰ্তী সময়ত আপুনি কৰিব নোৱাৰিব তাৰিখটো হয়তো আপোনালোকে দেখা পাইছে ৩১ ডিচেম্বৰৰ ভিতৰত আধাৰৰ সৈতে লিংক কৰক আপোনাৰ পান কাৰ্ড আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ পান কাৰ্ড লিংক হৈ আছে না নাই হেতু প্ৰথমতে চেক কৰি লওক চেক কৰাৰ বাবে আপুনি গুগলত গৈ সাৰ্চ কৰিব পাৰে যে আধাৰ আৰু পান কাৰ্ড লিংক ষ্টেটাস তাত আপুনি আধাৰ নম্বৰ আৰু পান নম্বৰ দি আপুনি চেক কৰি চাব পাৰে আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ পান কাৰ্ডটো লিংক হৈ আছে না নাই যদি লিংক হৈ থাকা নাই তেনেহলে ৩১ ডিচেম্বৰৰ আগত আপুনি আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ডটো লিংক কৰি লওক নহলে কিন্তু পৰৱৰ্তী সময়ত কৰিব নোৱাৰিব ২০২৬ চনৰ ১৪ জুন তাৰিখলৈকে বিনামূলীয়াকৈ কৰিব পাৰিব নথি আপডেট আপুনি আধাৰ কাৰ্ডত ২০২৬ চনৰ ১৪ জুনলৈকে বিনামূলীয়াকৈ কৰিব পাৰিব তাৰ পাছত কিন্তু সেই টকাখিনি আপোনাৰ দিব লাগিব তাৰ পাছত কৰিলে আপুনি টকা ভৰিব লাগিব আৰু যদি ২০২৬ চনৰ ১৪ জুনৰ আগত আপুনি কৰিব বিচাৰে তেনেহলে বিনামূলীয়াকৈ আপুনি নথিসমূহ আপডেট কৰিব পাৰিব স্ক্ৰীনত হয়তো আপোনালোকে দেখা পাইছে ২০২৬ চনৰ ১৪ জুন তাৰিখলৈকে বিনামূলীয়াকৈ কৰিব পাৰিব নথি আপডেট যদি আপোনাৰ আধাৰ কাৰ্ডত কিবা ভুল হৈ আছে তেনেহলে আপুনি অতি সোনকালে এইখিনি ঠিক কৰি লওক নহলে পৰৱৰ্তী সময়ত কিন্তু আপোনাৰ টকা ভৰিব লাগিব আৰু আপুনি এতিয়ালৈকে যদি আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ডটো লিংক কৰা নাই তেনেহলে ৩১ ডিচেম্বৰৰ আগত আপুনি আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ডটো লিংক কৰাই লওক দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এটা নতুন আঁচনি তেওঁ ৰিলিজ কৰে ইয়াত হয়তো দেখা পাইছে আপোনালোকে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰস্থিত লোকসভা ভৱনৰ সভাকক্ষত মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ কৰে মাননীয় মুখ্যমন্ত্ৰীৰ এই আঁচনিৰ জৰিয়তে শেহতীয়াকৈ স্নাতক ডিগ্ৰীধাৰী যুৱক যুৱতীসকলক চাকৰিৰ সন্ধান যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰু স্বনিয়োজনৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগাব বাবে প্ৰতি মাহে ১ বছৰৰ বাবে প্ৰদান কৰিব ২৫০০ টকা যিসকলে নেকি ২০২৫ চনত গ্ৰেজুৱেশ্যন ক্লিয়াৰ কৰিছে সেইসকলক জীৱন প্ৰেৰণা আঁচনিৰ অধীনত মাহিলী ১ বছৰলৈকে ২৫০০ টকা দিয়া হ'ব আৰু এই আঁচনিৰ আজি শুভ উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপুনি এই আঁচনিৰ লাভ পাইছে না নাই কমেন্টছ কৰি মোক জনাবলৈ নাপাহৰিব আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এই আঁচনিৰ শুভ উদ্বোধন কৰে য'ত এইবাৰ যিসকলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে ২০২৫ চনত সেইসকল ছাত্ৰ ছাত্ৰীক মাহিলী ২৫০০ টকা দিয়া হ'ব দিব বিচাৰিছো কৃষকসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ যে পিএম কিষাণৰ ২১ নং কিস্তিৰ ধন পাবলৈ সাজু হওক দেশৰ কোটি কোটি কৃষকসকল দেশৰ কোটি কোটি কৃষকসকলৰ কাৰণে ইতিমধ্যে আহি গৈছে এটা ভাল খবৰ ইতিমধ্যে ৪ ৰাজ্যত পিএম কিষাণৰ ২১ নং কিস্তিৰ ধন মুকলি কৰি দিয়া হ'ল নৱেম্বৰ মাহতে পিএম কিষাণৰ ২১ নং কিস্তিৰ ধন পাই যাব সেইকাৰণে দেশৰ কোটি কোটি কৃষকসকল সাজু হ'ব লাগিব সাজু হোৱা মানে আপোনাৰ ইকেৱাইচিটো আপডেট কৰিব লাগিব ইকেৱাইচি আপডেট নকৰিলে আপুনি পিএম কিষাণৰ ২১ নং কিস্তিৰ পৰা বঞ্চিত হ'ব পিএম কিষাণৰ ২১ নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল যিসকল প্ৰকৃত কৃষক আছে সেইসকল পিএম কিষাণৰ ২১ নং কিস্তিৰ ধন পাবলৈ আপুনি সাজু হৈ যাওক কাৰণ এইবাৰ দেশৰ বহুত কৃষকৰ নাম বঞ্চিত হ'ব যিসকলে জালিয়াতিৰে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিছিল সেইসকলৰ নাম কৰ্তন কৰা হৈছে দেশৰ কোটি কোটি কৃষকে নৱেম্বৰ মাহতে পাব ২১ নং কিস্তিৰ ধন নৱেম্বৰ মাহতে আপুনি ২১ নং কিস্তিৰ ২০০০ টকাৰ ধন পাই যাব দেশৰ কোটি কোটি কৃষকে নৱেম্বৰ মাহতে পাব ২১ নং কিস্তিৰ ধন যিকোনো মুহূৰ্তত পিএম কিষাণৰ ধন লাভ কৰিব কৃষকসকলে যেহেতু নৱেম্বৰ মাহ স্টাৰ্ট হৈ গ'ল গতিকে যিকোনো মুহূৰ্ততে আপুনি পিএম কিষাণৰ ২১ নং কিস্তিৰ ধন পাই যাব তাৰ বাবে আপুনি কৰিব লাগিব বাধ্যতামূলকভাৱে ইকেৱাইচি আপডেট নকৰিলে আপুনি পিএম কিষাণৰ ২১ নং কিস্তিৰ ধনৰ পৰা বঞ্চিত হৈ যাব নতুন নিয়মৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন এইবাৰ ডিবিটিৰ মাধ্যমত অৰ্থাৎ আধাৰ আপোনাৰ যদি লিংক হৈ নাথাকে আপুনি যদি ইকেৱাইচি নকৰে আধাৰ কাৰ্ড দি যদি আপুনি ইকেৱাইচি নকৰে তেনেহ'লে কৃষকসকলে এইবাৰ টকাৰ পৰা বঞ্চিত হ'ব কাৰণ এইবাৰ নতুন নিয়মৰে টকা দিয়া হ'ব আৰু আধাৰ কাৰ্ডটো আপোনাৰ লিংক কৰাব লাগিব আপুনি ইকেৱাইচি কৰাবই লাগিব বাধ্যতামূলকভাৱে ইকেৱাইচি নকৰিলে আপোনাৰ আধাৰৰ জৰিয়তে টকা নিদিয়ে গতিকে আপুনি ইকেৱাইচিটো কৰক আধাৰ নম্বৰৰ জৰিয়তে আপোনাক ডিবিটিৰ মাধ্যমত ২০০০ টকাৰ যি প্ৰথম ২১ নং কিস্তি আছে সেই ২১ নং কিস্তিৰ টকা আপোনাৰ বেংকৰ একাউণ্টত সোমাই যাব আজিয়েই কৰি লওক আপুনি ইকেৱাইচি আপডেট আপুনি যদি আজি
এই এতিয়ালৈকে ই কেৱাইচি আপডেট কৰা নাই তেনেহ'লে আজি আপুনি ই কেৱাইচিটো আপডেট কৰি লওক নহ'লে আপুনি PM কিষাণৰ 21 নং কিস্তিৰ পৰা বঞ্চিত হ'ব কেৱাইচি আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ 21 নং কিস্তিৰ ধন স্ক্ৰীনত হয়তো আপোনালোকে দেখা পাইছে যিসকলে নেকি ই কেৱাইচি আপডেট নকৰে সেইসকলে 21 নং কিস্তিৰ ধনৰ পৰা বঞ্চিত হ'ব জালিয়াতেৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে ইতিমধ্যে যিসকলে নেকি জালিয়াতেৰে তেওঁলোকৰ নাম কৃষকৰ লিষ্টত অন্তৰ্ভুক্ত কৰিছিল সেইসকলৰ নাম ইতিমধ্যে অলৰেডি কৰ্তন কৰা হৈছে জালিয়াতেৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে যিসকল নেকি প্ৰকৃত কৃষক সেইসকলে নৱেম্বৰ মাহতে 21 নং কিস্তিৰ 2000 টকা আপোনাৰ বেংকৰ একাউণ্টত সোমাই যাব ইতিমধ্যে 4 ৰাজ্যত PM কিষাণৰ 21 নং কিস্তিৰ ধন মুকলি কৰি দিয়া হৈছে PM কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল যিসকল নেকি প্ৰকৃত কৃষক আছে সেইসকলে এই কিস্তিৰ ধন পাবলৈ আপুনি সাজু হৈ যাওক 2000 টকা আপোনাৰ বেংকৰ একাউণ্টত সোমাই যাব মুকলি হেল্পলাইন নম্বৰ আপোনাৰ যিকোনো ধৰণৰ যদি সহায় সহযোগিতা লাগে ই কেৱাইচি কেনেকৈ কৰিব লাগে বা আপুনি যদি কৰিব নোৱাৰে এই হেল্পলাইন নম্বৰত আপুনি কল কৰিব পাৰে 155261 এই নম্বৰত আপুনি কল কৰিও আপুনি জানিব পাৰিব আজিয়ে কৰি লওক আপুনি ই কেৱাইচি আপডেট এতিয়ালৈকে যদি ই কেৱাইচি আপডেট কৰা নাই তেনেহ'লে আজিয়ে কৰি লওক কেৱাইচি আপডেট নকৰিলে আপুনি লাভ নকৰে PM কিষাণৰ 21 নং কিস্তিৰ ধন বাৰে বাৰে জনোৱা হৈছে যে যদি আপুনি ই কেৱাইচি আপডেট নকৰে তেনেহ'লে কিন্তু আপুনি 21 নং কিস্তিৰ ধন নাপায় জালিয়াতেৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম ইতিমধ্যে কৰ্তন কৰা হৈছে এইবাৰ প্ৰকৃত কৃষকসকলেহে 21 নং কিস্তিৰ 2000 টকা পাব দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে কাৰণ এটা গুৰুত্বপূৰ্ণ খবৰ গাঁও পঞ্চায়তৰ সভাপতি ৱাৰ্ড মেম্বাৰসকল সাৱধান দুৰ্নীতিত ধৰা পৰিলে যাব লাগিব জেললৈ ইতিমধ্যে 75 জনক জেললৈ পঠোৱা হৈছে গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট আৰু ৱাৰ্ড মেম্বাৰ সাৱধান হৈ যাওক দুৰ্নীতিত ধৰা পৰিলে আপোনালোক যাব লাগিব জেললৈ ইতিমধ্যে 75 জনক জেললৈ পঠোৱা হৈছে পঞ্চায়ত কাৰ্যালয়ত দুৰ্নীতিক লৈ পুনৰ কঠোৰ চৰকাৰ পঞ্চায়তৰ কাৰ্যালয়ৰ দুৰ্নীতিক লৈ ইতিমধ্যে চৰকাৰ কঠোৰ হোৱা দেখা গৈছে কোনো পধ্যে দুৰ্নীতি কৰিব নোৱাৰিব পঞ্চায়তৰ সদস্য বা প্ৰতিনিধিয়ে পঞ্চায়তৰ সদস্য বা প্ৰতিনিধিয়ে কোনো পধ্যে দুৰ্নীতি কৰিব নোৱাৰিব ঘুষ ল'ব নোৱাৰিব পঞ্চায়তৰ প্ৰতিনিধি দুৰ্নীতি কৰিলে যাব লাগিব জেললৈ যদি দুৰ্নীতি কৰে তেনেহ'লে জেললৈ যাব লাগিব পঞ্চায়তৰ প্ৰতিনিধিয়ে দুৰ্নীতি কৰিলে যাব লাগিব জেললৈ এই পৰ্যন্ত 75 জনতকৈ অধিক দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীক জেললৈ প্ৰেৰণ কৰা হৈছে পঞ্চায়তৰ বিভিন্ন বিভাগৰ 30 জনক দুৰ্নীতিৰ বাবে চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে পঞ্চায়তৰ যিকোনো কাম কাজক লৈ দুৰ্নীতি কৰিলে বিপদ নিশ্চিত আপোনাৰ পঞ্চায়তৰ কাৰ্যালয়ত পঞ্চায়ত মহিলা প্ৰতিনিধিৰ স্বামীৰ প্ৰৱেশক লৈও ডাঙৰ মন্তব্য মহিলা সদস্যৰ স্বামীয়ে প্ৰৱেশ কৰিব নোৱাৰিব পঞ্চায়তৰ কাৰ্যালয়ত মহিলা সদস্যৰ স্বামীয়ে প্ৰৱেশ কৰিব নোৱাৰিব পঞ্চায়তৰ কাম কাজতো কৰিব নোৱাৰিব হস্তক্ষেপ মহিলা সদস্যৰ স্বামীয়ে পঞ্চায়তৰ কাম কাজত হস্তক্ষেপ কৰিব নোৱাৰিব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ডাঙৰ মন্তব্য পঞ্চায়তৰ কাৰ্যালয়ৰ দুৰ্নীতিক লৈ পুনৰ কঠোৰ হৈছে চৰকাৰ কোনো পধ্যে দুৰ্নীতি কৰিব নোৱাৰিব পঞ্চায়তৰ সদস্য বা প্ৰতিনিধিয়ে পঞ্চায়তৰ প্ৰতিনিধিয়ে দুৰ্নীতি কৰিলে যাব লাগিব জেললৈ পঞ্চায়তৰ কোনো সদস্যই বা প্ৰতিনিধিয়ে যদি দুৰ্নীতি কৰে তেনেহ'লে যাব লাগিব জেললৈ এই পৰ্যন্ত 75 জনতকৈ অধিক দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীক জেললৈ প্ৰেৰণ কৰা হৈছে পঞ্চায়তৰ বিভিন্ন বিভাগৰ 30 জনক দুৰ্নীতিৰ বাবে চাকৰিৰ পৰা ইতিমধ্যে বৰখাস্ত কৰা হৈছে পঞ্চায়তৰ যিকোনো কাম কাজক লৈ দুৰ্নীতি কৰিলে বিপদ নিশ্চিত পঞ্চায়তৰ বিভিন্ন বিভাগৰ 30 জনক দুৰ্নীতিৰ বাবে চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে এই পৰ্যন্ত 75 জনতকৈ অধিক দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীক জেললৈ প্ৰেৰণ কৰা হৈছে গতিকে পঞ্চায়তত কোনো ধৰণৰ দুৰ্নীতি আপুনি কৰিব নোৱাৰিব দুৰ্নীতি কৰিলে আপোনাৰ বিপদ নিশ্চিত আৰু আপোনাৰ জেললৈ যাব লাগিব এই খবৰসমূহ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে মোৰ এই চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি দিয়ক পৰৱৰ্তী খবৰ পাবলৈ আৰু ভিডিঅ'টো এতিয়া শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে চাব পাৰে লগ পাম পৰৱৰ্তী ভিডিঅ'ত কিবা নতুন খবৰ লৈ আপোনালোকৰ মাজত হাজিৰ হ'ম তাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট